So hey guys, welcome back to my YouTube channel with another vlog বা ভিডিঅ' আপোনালোকৰ সন্মুখত আন এটা নতুন ব্লগ বা ভিডিঅ' লৈ মই উপস্থিত হৈছোঁ। আজি এটা ইণ্টাৰেষ্টিং কথা। আজি কি তাৰিখ? আজি কি তাৰিখ? নাজানো কি তাৰিখে গম নাপাওঁ, কিন্তু আজি হৈছে আমাৰ মামাভকৰ মোৰ মাজু মামাভকৰ সৰুটো ল'ৰাৰ বিয়া। আজি নহয়, কাইলৈ আছে, কিন্তু আজি আছে আমাৰ ৰাতি এটা পাৰ্টি টাইপৰ হৈছে, সেইটো কাৰণে বিয়া নাম চাম গাব। সেইবাবে মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। সৰু সুৰাকৈ ব্লগটো ষ্টাৰ্ট কৰি আপোনালোকে দেখুৱাই যাম কি কৰোঁ কি নকৰোঁ। তো আপোনালোকে মোৰ লগত থাকিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। তো মোৰ পাৰ্টনাৰ ক্ৰাইম পাৰ্টনাৰ আমি লাইট নাই কাৰণে টৰ্চ মাৰিবলগীয়া আছে। তো আমি এতিয়া যাম। এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ, ঘৰৰ পৰা ওলাই পিনি আমি এতিয়া ক'ত যাম? গড়মূৰ, য'ত মোৰ মামাৰ হয় তাত এটা পাৰ্টি হ'ব আজি। তাৰপৰা কাইলৈ বিয়া বুলি ক'লে আকৌ কাইলৈ মজা লাগিব। জোন নাযাওঁ, আগবেলা জোন যায় তাৰ ৰেকৰ্ড কৰিবলৈ মই কৈ দিম। জোনত নাযাওঁ মানে ৰাতি যাম। ৰাতি আপোনাৰ কি কৰোঁ কি নকৰোঁ চব দেখোন। তো ব'লক ইয়াৰ পৰা আমি যাওঁ বৰ্তমান ক'লে তো ভিডিঅ'টো চাই দিব প্ৰথম পৰা লাষ্ট। বাই বাই দে। মাত শুনিছে নিশ্চয়। বৰ্তমান আছোঁ মই ইয়াতে গড়মূৰত আছোঁ, য'ত দাদাবোক হৈছে। তাত এতিয়া বিহু চিহু গাইছে বুলি ক'ম। বিহু কাইলৈ বিয়া। তো আজি আগদিনাখনি আমাৰ গোটেইখিনি ফেমিলিটো মানে ৰিলেটিভখিনি হয় নাই। তো সেইখিনিৰ লগত এতিয়া খাই বৈ আহিলোঁ, পেট পূজা কৰি আহিলোঁ। আৰু ৰাতি কিমান এনজয়মেণ্ট কৰিব পৰা আপোনালোকে দেখুৱাম। ক্লিপ কিছুমান আগত এটা শ্বেয়াৰ কৰিছোঁ অলৰেডি। তো প্ৰথমবাৰ লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। মইতো দুদিনীয়া গম পাই একেটা ভিডিঅ'তে জইন কৰি দিব পাৰোঁ, ঠিক নাই। তো এইটো পেণ্ডেল মইতো কাইলৈ দেখুৱাম। কাইলৈ বিয়াটো কাইলৈ দেখুৱাই ভাল হ'ব। সেইবাবে guys, welcome back to my channel. Welcome back to my YouTube channel. Welcome back to my YouTube channel. মইতো বৰ্তমান কালি শ্বুট কৰিলোঁ আধা আধি, সেইটো আপোনালোকে দেখি পালে। তাৰপৰা এতিয়া বৰ্তমান মই বিয়াত মই পাছবেলা আহিলোঁ, জোৰ নগ'লোঁ। তো তাত দেখুৱাম বুলি কৈছিলোঁ, মই নগ'লোঁ। এদি কৈছিলে কিন্তু মই নগ'লোঁ। তো সেইবাবে মইতো অফ কৰোঁ দেই। সেইকাৰণে আমি বিয়া ঘৰত আছোঁ। বিয়া পেণ্ডেলটোৰ এইটো আগলৈ আহিলোঁ। এতিয়া খাই বৈ আহিছোঁ। মই সন্তুষ্ট কৰিছোঁ। গোটেই দিনটো লঘোণে আছোঁ। ঘৰত নাখালোঁ ভাত চাত। তাৰপৰা আহিলোঁ ঘৰত মানে নাহিলোঁ মানে মোৰ ফাদাৰৰ অলপ অসুস্থ, সেইটো কাৰণে বাপে মই থাকিবলগীয়া হৈছিলে দিনটোত। তো লগত কিবা এইটো মোৰ হাৰ্ডি এক্সাম দি আহিছে। মানুহ এনেকৈ চালে মোক বকে হ'ব। ব্লগ কৰা টাইমতে মানুহ ঘূৰি গ'লে চাব বগাই থৈছোঁ। মোৰ পুৰা বেকগ্ৰাউণ্ডটো দেখুৱাই দিয়ে কেনেকুৱা থৈছোঁ, এনেকৈ দেখুৱাই দিয়ে। মোৰ ড্ৰেছ আপটো চাব। যায়